গাঁও হাতীগাঁৱৰ পৰা অকণমান আগত ষ্ট্ৰীট যাৰ একদম উল্টা ফালে নাইৰা মেকআপ মন্ত্ৰ আৰু একাডেমি বুলি এখন সুন্দৰ মেকআপ প্ৰফেশ্যনেল মেকআপ এখন একাডেমি আজি ইয়াত উদ্বোধন কৰা হ'ল আৰু যিগৰাকী মেইন স্বত্বাধিকাৰী নামিতা নাইৰা তাই ইয়াতে আছে আৰু মই খুব সুখী যে এখন খুব প্ৰফেশ্যনেল আৰু খুব সাউণ্ড এখন মেকআপ ষ্টুডিঅ' আজি ইয়াত ইনগ্ৰেশ্যন কৰা হ'ল আচলতে মেকআপ যি ধৰণে আমি অভিনয় কৰিলে আমি অভিনয়টো শিকিব লাগে বা গান গালে গান শিকিব লাগে ঠিক তেনেধৰণে মেকআপটো আচলতে অংকৰ নিচিনা গতিকে মেথমেটিক্সে হয় আৰু মানে 1 2 3 টো শিকাটো খুব দৰকাৰী গতিকে নামিতা এগৰাকী প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট বম্বেৰ পৰা শিকি আহিছে অনুশীলন কৰি আহিছে গতিকে ইয়াতে যেহেতু গোটেইখিনি আছে মেকআপৰ যিখিনি আজিকালি খুব নতুন নতুন মেকআপ ওলাইছে HD মেকআপে হওক গ্লসি মেকআপ উমুং মেকআপ তমুং মেকআপ ঢেৰ ওলাইছে আজিকালি প্ৰস্থেটিক মেকআপ গতিকে সেই গোটেইখিনি ইয়াত থাকিব ক্ৰাছ কোৰ্চেছ আছে ভাল কথা আজিকালি মেকআপটো খুব ভাল প্ৰফেশ্যন হৈ গৈছে বিয়া বাৰটো সকলোৱে কইনাখিনিয়ে বিবাহ ভৱন বুক কৰাৰ আগতে মেকআপ আৰ্টিষ্ট বুক কৰে এইটো আমি শুনিছোঁ গতিকে ভাল কথা নিজকে ধুনীয়া কৰি ৰখাটো খুব জৰুৰী কনফিডেন্স লেভেলো বুষ্ট আপ হয় গতিকে আহক আপোনালোকে যিসকলে মেকআপ টু প্ৰফেশ্যন বুলি ল'ম বুলি ভাবিছে নিশ্চয় নামিতা মেকআপ মন্ত্ৰ আৰু একাডেমিলৈ আহি নিজকে এনৰোল কৰক মেকআপটো ভালকৈ শিকি লওক ইয়াৰ পৰা আৰু তাৰ পাছত গৈ পেলাই মেকআপৰ পৃথিৱীখনত খোজ দিয়ক মোৰ ফালৰ পৰা মই নামিতালৈ ঢেৰ শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ আশা কৰোঁ যাতে এই একাডেমিখনে ভাল ভাল ল'ৰা ছোৱালীখিনিক ভাল শিক্ষা দি পেলাই এটা সুন্দৰ প্ৰফেশ্যন হাতত লৈ পেলাই আগুৱাই যাবলৈ শক্তিকণ প্ৰদান কৰে আৰু মেকআপটো আজিকালি এটা খুব ভাল প্ৰফেশ্যন হয় লগতে আমাৰ নিচিনা মহিলাসকলৰ কাৰণে স্বাৱলম্বিতাৰ এটা ভাল সুযোগ এই মেকআপ ইণ্ডাষ্ট্ৰিটোত মানুহে ইমান ধুনীয়াকৈ আপোনাৰ আদৰি যে লৈছে সেইটো আমিও লাকি কাৰণ আগত তেনেকুৱা নাছিল হয়তো আজিকালি আৰু বেছি স্ক'প বাঢ়িছে ঠিক তেনেকৈ মই মুম্বাইলৈ গ'লোঁ তাত শিকি আহিলোঁ আহি ভাবিছোঁ ইয়াৰ পৰা যেতিয়া মুম্বাইলৈ যাবলৈ হয় বহুতখিনি টকা পইচা অৰ্থনৈতিক দিশত সবল হ'ব লাগিব তো সেইটো কাৰণে ভাবিছোঁ যিখিনি মানে আমাৰ ইয়াত আছে আমাৰ ওচৰে পাজৰে আমাৰ নিজৰ মানুহখিনি আছে যোনে ইণ্টাৰেষ্টেড হয় শিকিবৰ কাৰণে তো তেনেকুৱা এটা খৰচা নকৰি সেই ছেইম বস্তুখিনিয়ে যাতে মই দিব পাৰোঁ ইয়াত সেইটো কাৰণে কম ধৰক এমাউণ্টটো লৈ পেলাই তেওঁলোকৰ বাজেটৰ ভিতৰত হ'ব পৰাকৈ এটা কোৰ্চ মই ইয়াত মই মুকলি কৰিছোঁ গতিকে মই বিচাৰোঁ সকলোৱে যিসকল ইণ্টাৰেষ্টেড হয় মোক কণ্টেক্ট কৰক আহক তেওঁলোকে নিজৰ কেৰিয়াৰটো বনাই লওক নিজৰ পৰিচয় এটা দাঙি ধৰিব পাৰিব আজি যিদৰে মই এটা নিজৰ পৰিচয় মই দাঙি ধৰিবলৈ বিচাৰিছোঁ আগলৈ আৰু বিচাৰিম নতুন হেঁপাহ নতুন আশা সকলোৰে থাকে ঠিক তেনেকৈ বহুতে হয়তো মানে কি হয় আমি একোৱে কৰিব নোৱাৰিলোঁ এনেকুৱা এটা মনোভাৱ লৈ বহি থাকে তো তেনেকুৱা নকৰি ওলাই আহক এই প্ৰফেশ্যনটো লৈ আগবাঢ়িলে এটা খুব ভাল বিশাল এটা জীৱন যাপন কৰিবলৈ পাৰিব মোৰ একচুৱেলি ইয়াত চাওক মই বাজেট ফ্ৰেণ্ডলি কৰিবলৈ ট্ৰাই কৰিছোঁ চাওক কিছুমানে মোৰ তাত এনেকুৱা কিছুমান এনকুৱাৰীও আহে কিছুমানে পাৰ্টি মেকআপ শিকিব বিচাৰে চ' পাৰ্টি মেকআপ এটা শিকিবৰ কাৰণে 5 দিনৰো কোৰ্চ এটা আমি ধাৰ্য কৰিছোঁ ইয়াতে মানে যাতে 5 দিনতো এটা পাৰ্টি মেকআপ শিকিব পাৰে ঠিক তেনেকৈ কিছুমানে নিজৰ ল'ৰা ছোৱালীৰ কাৰণেও মেকআপটো শিকিব বিচাৰে কিছুমান পেৰেণ্টছে কিছুমান টিনেজাৰ্ছ আহে যোনে নিজৰ গ্ৰুম আপৰ কাৰণে কৰে ঠিক তেনেকৈ ব্ৰাইডেল মেকআপ আছে কেৰেক্টাৰ মেকআপ আছে প্ৰস্থেটিক মেকআপ আছে মাইথলজি আছে আৰু অভাৰঅল বেছিক টু এডভান্স কোৰ্চো আমি ইয়াত নিহিত কৰিছোঁ ফিজ চাওক মই ফিজ বহুত বেছি নাৰাখোঁ ইয়াত কাৰণ মই চবৰে ধৰক হ'ব পৰাকৈ যিখিনি মানে আমি তেওঁলোকে দিব পাৰে এটাতো মিনিমাম আমি ফিজ ৰাখিবই লাগিব সেইটো ধৰক এতিয়া ক'বলৈ অকণমান অসুবিধা হয় ফিজৰ কথাটো তেওঁলোকে যেতিয়া এনকুৱাৰী কৰিব কোৰ্চ হিচাপত বেলেগ ফিজ হৈছে আৰ্থিকভাৱে যিখিনি দুৰ্বল তেওঁলোকৰ কাৰণে মই ভাবিছোঁ নভবা নহয় ধৰক BPL যিখিনি কাৰ্ড থকা ল'ৰা ছোৱালীও থাকে এতিয়া আমাৰ গাঁৱতে মই গাঁৱৰ পৰা বিলং কৰোঁ তো তাৰ পৰা ওলাই আহি মোৰ ঘৰ ওদালগুৰি পানেৰী অঞ্চলত মই তাৰ পৰা ওলাই আহি গুৱাহাটীত এনেকুৱা এখন একাডেমি স্থাপিত কৰিছোঁ গতিকে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেও মই নিশ্চয় ভাবিম যাতে মুম্বাইত গৈ তেওঁলোকে যাতে শিক্ষাটো ল'ব নোৱাৰিলেও মোৰ তাত আহি পেলাই অন্ততঃ এটা ডিছকাউণ্টেড এমাউণ্ট লৈ পেলাই ইয়াতে শিকিবলৈ পাৰিব মোৰ মেকআপ একাডেমিখন আছে ইয়াতে হাতীগাঁও আপোনাৰ নাহৰণি পথত আপোনাৰ হাউচ নাম্বাৰ 18 গতিকে আৰু ৰোড ছাইডে হয় বিশেষ অসুবিধাও নহয় গাড়ীত কমিউনিকেশ্যন ভাল আৰু তেওঁলোকে যদি দূৰৰ ল'ৰা ছোৱালীখিনি আহিব পাৰে মই ভাবিছোঁ ইন ফিউচাৰ PG ফেচিলিটিখিনিও কৰাই দিম বুলি যিটো একদম নমিনেল এমাউণ্টত হ'ব